শ্ৰদ্ধাৰ বিহুবলীয়া ৰাইজ, আপোনালোকৰ মাজত আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী জন প্ৰাণ কিছু সময়ৰ পিছতে আহি উপস্থিত হ'বহি। আপোনালোকৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰা হ'ল। ধন্যবাদ। বেলি বিহুতে বিহু চাব যাম, বিহু বুলি সন্ধিয়াতে চপাই থবি কাপ। এই বেলি বিহুতে বিহু চাব যাম, বিহু বুলি সন্ধিয়াতে চপাই থবি কাম। অমিতি দাদাৰ সতে ফিটিং কৰি ল'ম, আগৰ দুখন চেয়াৰ আমি বুক কৰি ল'ম। তাত গায়ক মাতিব লগত ছোৱালী গায়ক, হিতি গানবোৰত নাচি নাচি যাম। এই বেলি বিহুতে বিহু চাব যাম, বিহু বুলি সন্ধিয়াতে চপাই থবি কাপ। চ'ত মাহৰ শেষতে ৰাজহুৱা মিটিং হ'ল, মিটিঙত আহিল গাঁৱৰ ডেকা বুঢ়া ৰাইজ। সভাপতিৰ পদবী ডেকা খুৰা দিয়া হ'ল, নিয়াৰিকৈ চলাই যাব বুলি কাম কাজ। খবৰ কাকত অগ্ৰদূত চেনেল সলাই টিভিটোত গায়ক বিচৰা হ'ল গোটেই অসমত। মাঘ মাহৰ পহিলাত গায়ক বুকিং নহ'লে বিচাৰিলে পুৱাই তাত হয় সময়ত। গায়ক আহিব লগত ছোৱালী গায়ক, হিতি গানবোৰত নাচি নাচি যাম। এই বেলি বিহুতে বিহু চাব যাম, বিহু বুলি সন্ধিয়াতে চপাই থবি কাপ। কানে কানে শুনিলো, কথাই কথাই বুজিলো, গায়ক পাতিব জন ফৰাণত তাত। প্ৰথমতে কাম হ'ল খবৰ বিয়পি ৰ'ল, আলহীৰে ভৰি ৰ'ল ঘৰ সন্ধিয়াত। চেনি জানৰ হাঁহিটো দূৰৰ পৰাই দেখিলো, দেখি পোনাই হলো তাত মই উপস্থিত। গায়ক আহি পালেহি হ'ব বোলে চিনাকি, মই বোলো দেখো আছো কমিটিত। লাউড স্পিকাৰ বাজিব, গায়ক আহিব, ঘোষণা আহিব বোলে মাইক টেষ্টিং। এই বেলি বিহুতে বিহু চাব যাম, বিহু বুলি সন্ধিয়াতে চপাই থবি কাম। অমিতি দাদাৰ সতে ফিটিং কৰি ল'ম, আগৰ দুখন চেয়াৰ আমি বুক কৰি ল'ম। তাত গায়ক মাতিব লগত ছোৱালী গায়ক, হিতি গানবোৰত নাচি নাচি যাম। এই বেলি বিহুতে বিহু চাব যাম, বিহু বুলি সন্ধিয়াতে চপাই থবি কাপ।